হে দোস্ত ওয়েলকাম বেক মাই ইউটিউব চেনেল এছামিজ ব্লগ। তো আমি এতিয়া গৈ আছোঁ এখন পুৰণা দলং আপোনালোকক দেখুৱাবলৈ, এখন ডেঞ্জাৰাছ দলং দেখুৱাবলৈ আমি গৈ আছোঁ। হে দোস্ত আমি ফাইনেলি দলংখন আহি পাই গৈছোঁ। এইখন হৈছে আমাৰ এখন পুৰণা দলং। আমাৰ এই দলংখন আমাৰ গাঁৱতে অৱস্থিত এখন পুৰণা দলং। এই দলংখন দেখুৱাবলৈ আমি আহিছোঁ আৰু আপোনালোকক দেখুৱাই আছোঁ। এখন হৈছে বহুত পুৰণা দলং আৰু এতিয়া এখন নতুন দলং বনি আছে। আৰু নতুন দলংখন বনোৱাৰ পিছত মই আপোনালোকক এই নতুন দলংখনৰ ভিডিঅ' দিম আৰু দেখুৱাম আপোনালোকে কিমান ধুনীয়া হয়। এই নতুন দলংখন দেখিম আমি। তো এয়া হৈছে আমাৰ গাঁৱৰ এখন পুৰণা দলং। এই দলংখন ভাঙি গৈছে আৰু এইখন বহুত ডেঞ্জাৰাছ হৈ গৈছে। তো এই দলঙেৰে কোনোবা অহা যোৱা নকৰে। তো আমি এই দলংখন দেখুৱাবলৈ আহিছোঁ আৰু আপোনালোকক দেখুৱাইছোঁ। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো এয়া আছিল আমাৰ আজিৰ ডেঞ্জাৰাছ দলং। আপোনাৰ গাঁৱত তেনেকুৱা দলং আছে নেকি ক'বচোন কমেণ্ট বক্সত।